জগতত এতিয়া এটা কথাই চলি আছে যে ইউটিউবাৰ ভাৰ্চেছ টিকটক। এটা কথাই কৈছো, ইউটিউবাৰ কেইটাক তোমালোকে ইউটিউবতে থাকা, কাৰণ আমি টিকটক কৰা মানুহে পইচা নোপোৱাকে ইয়াতে কন্টেন্ট বনাই নিজৰ ভিডিঅ'। वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार। তই যেতিয়া কলিয়ে কণ্টেণ্টৰ কথা, ময়ো কৈছোঁ তহঁতৰ লিখিয়াকৈ টিকটকত হিজিৰামি কৰি আৰু কেইটামান লাইক ফলোৱাৰ্ছৰ কাৰণে কি হিজিৰামি কৰিব লাগে নেকি? আৰু আজিকালি কেলা কোনে বিনা পইচাত কাম কৰে? তহঁতি টিকটকত কৰিব পাৰ হিজিৰামি, কাৰণ এইবোৰ তহঁতি কণ্টেণ্ট বনাও, মূৰত চুলি তুলি লগাই মেলি আৰু মককেলামি কৰি তাৰপৰা টিকটকত ফালি থাকিবি, আলবাল গাই থাকিবি ভিডিঅ' দি। চালা তহঁতৰ লিখা মককেলবোৰ ন ৰাতি বিয়লি পালে ন। নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি কথা পাতিম টিকটকত চলি থকা মককেলামিৰ বিষয়ে আৰু আলবাল বকি নাথাকি বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। আৰু লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ। তেতিয়া আৰু যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক ফ্ৰেণ্ডৰ মাজত, তেতিয়াহে ভাল লাগিব। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। এইসব মানে ফকতিয়া কেলা কাম নাইকিয়া এখন কৰবাৰ। তোমালোকে दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार। मजाक এইবিলাক কেলা কণ্টেণ্ট বনাইছোঁ হা, এইবোৰ কি কণ্টেণ্ট বুলি কয়? তহঁতি লিখিয়াকৈ এইবোৰ টিকটকত মককেলামি কৰি হিজিৰামি কৰি থাকি বহুত ভাল পাওঁ। মানে তাৰপৰা কবি ইউটিউবৰ ভাৰ্চন টিকটকত কেলা আজিকালি হিজিৰামিয়ে চলে না ছবি। আজিকালি কোনেনো ভালকৈ ভিডিঅ' বনায়? তহঁতৰ লিখা প্ৰাণীবিলাকেতো হিজিৰামি কৰি টিকটকত ভিডিঅ' দিয়া, লাইক ফলোৱাৰ্ছৰ কাৰণে। তাৰপৰা কবি ইউটিউবৰ ভাৰ্চন টিকটক। চালা মককেল। তোমালোকক যদি মৰাৰ সময়তো যদি সোধে ন কি তোমাৰ লাষ্ট আশা আছে, তোমালোকে কবা কি মোৰ ভিডিঅ'টো तुम्हारा स्वाद खट्टा या मीठा, तुम स्टार बन सकते हो। टिकटॉक टिकटॉक टिकटॉक। মোৰ ইউটিউবাৰে আজিকালি কোৱা নাই যে মোৰ চেনেলটো ইউটিউবটো ছাবস্ক্ৰাইব কৰক বুলি। নাজানিলে নকবি মূৰ্খ, শুনি ল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এইটোৱে কয় ইউটিউবাৰ। আৰু ইউটিউবাৰে কাৰণ কেলা তহঁতক ৰোষ্ট নকৰিলে নাই, তহঁতি কেলা আৰু বহুত অবদামী কৰিবলৈ বেছিহে যাবি, আৰু এতিয়া অবদামী কৰিছে। পাঁচটা চেলিব্ৰিটিৰ লগত বহি কিনে চেনি খোৱা ভিডিঅ' এটা আপলোড কৰিলে তহঁতি কি চেলিব্ৰিটি কৰিছ আমি দেখা গৈছে আৰু। মানে কি তহঁতি আৰু চাদৰ মেখেলা পিন্ধি মেলিয়ে চেলিব্ৰিটি কৰ, ভালকৈ ভিডিঅ' বনাবতো ন। তাৰপৰা ইউটিউবাৰ ভাৰ্চন টিকটকত যদি তহঁতি ইমান ভিডিঅ' বনালে টিকটকলৈ বনাবি না, মককেলামি কৰি বনাই দিবি নে কি বন্ধুসকল? ভিডিঅ' ভাইৰেল ভিডিঅ'বিলাক লৈ কিনে তোমালোকে ইউটিউবত ৰোষ্ট কৰা আছা কেইটামান, সেইবিলাকে কি নিজকে ভিডিঅ'বলৈ আমি ৰোষ্ট কৰোঁ নেকি? চালা মককেল কথা ক'ব নাপালে আৰু। তই তেতিয়াহ'লে টিকটকত হিজিৰামি কৰিবলৈ বাদ দে, তেতিয়া আমি তহঁতক ৰোষ্ট নকৰোঁ, ভালকৈ ভিডিঅ' বনাওঁ, চবেই ভালকৈ ভিডিঅ' বনাই বা চালে ভিডিঅ' ক্লিপবোৰ, তাৰপৰা ভিডিঅ' নহ'লে তহঁতক যদি আমাৰ ইউটিউবাৰখিনিয়ে ৰোষ্ট নকৰে তেতিয়া তহঁতি আৰু ওপৰত উঠি যাবি। মককেল চালা লাজ লগা নাই ক'বলৈ? তোৰ যদি ফেমাছ হ'বলৈ কৈছ অলপ ভালকৈ ফেমাছ হয়। তোক কেলা কেৰিমিনাটি পাবলৈ হ'লে তোক কেলা এনেকুৱা দিব, মানে তোৰ কেলা আমিতো ৰোষ্টটোক ভালকৈ কৰিছোঁ, কেৰিমিনাটিয়ে এনেকুৱা ৰোষ্ট কৰিব ন, তই জিন্দগী নাপাৰি। ভিডিঅ' বনাবলৈ ভালকৈ ভিডিঅ' কণ্টেণ্ট বনাই আৰু জাকে তাকে আলবাল বকি নাথাকিবি, ধুনীয়াকৈ ভিডিঅ' বনাই অলপ পাব্লিছ কৰ। কেৰিমিনাটিয়ে তোৰ ভিডিঅ' পাবলৈ হ'লে ভৌচুৰিকৈ ভাগ বুলিহে ক'ব, তাৰ বাহিৰেটোক একো নকয় আৰু। দুটাক কম্পেয়াৰ কৰা বাদ দিয়া, যোনে নহওক, কেৰিমিনাটি হওক, কেৰিমিনাটিৰ বাপেকে হওক, भोसड़ी के अंदर से खोल के बजा देंगे, तुझे पता भी नहीं चलेगा। ऊपर से लेके नीचे तक भोसड़ी के बंडलों में बिकते हो तुम। तुम्हारी एक अकेले की कोई कीमत नहीं है। पता नहीं कौन से हुए में बैठे हैं। साले मिठाई की दुकान पे लेके जाऊंगा, 200 में बिक जाएगा। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালা, লাইক কৰা আৰু কমেণ্ট কৰা আৰু শ্বেয়াৰ কৰা, আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কাৰো মনত আঘাত দিব কাৰণে বনোৱা হোৱা নাই। তোমালোকে যদি এই টিকটকৰ ভিডিঅ' যদি পোৱা, মোলৈ শ্বেয়াৰ, ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে আৰু হোৱাটছআপৰ লিংক আছে দিয়া আছে। আৰু এই ভিডিঅ'টো যদি কয় কোনোবাই ডিলিট কৰি দিলে আমি ডিলিট কৰি দিম। আৰু তেনেহ'লে আজি এই ভিডিঅ'টো ইমানে প্ৰতিশ্ৰুতিৰে ना
ना